শুৱালকুছিৰ মই ৰিজৰ্টখনত সোমাই গ'লোঁ। জাষ্ট আহি পালোঁ আমি এই শুৱালকুছি ৰিজৰ্ট এখন। আমি সোমাম এতিয়া ভিতৰত, দেখাম সকলোকে, চাই থাকিব, গোটাই দেখাম। আমি এতিয়া ৰিজৰ্টৰ মাজত, এতিয়া বৰ্তমান ৰিজৰ্টৰ মাজত আহিছোঁ। ইয়াত তাৰমানে এখন গ্ৰাউণ্ড ফিল্ডো আছে ইয়াত ভাল। এতিয়া ফুটবলে খেলে নে কি খেলে নাজানো আৰু, বনাই থৈ দিছে ইয়াত। এতিয়া বল খেলিব চাগে নে নেখেলে এইটো। আৰু এইফালে ফুলো আৰু গছ চছ আছে, এইটো চাইডে এই কিছুমান ঘৰ আছে, এইফালে পুখুৰী আছে কাষতে এটা পুখুৰী আছে। আৰু চিৰি এখন আছে, চিৰিখনতে আমি যাওঁ। তাতে এখন চাংঘৰ এটা আছে, চাংঘৰ মানে ভালেই লাগিব চাংঘৰটোত উঠি চাওঁ বাৰু আমি যাই। আমি চিৰি দি আহিছোঁ, চিৰি দি অহাৰ পিছত এতিয়া ইয়াত তালা মাৰাই আছে। তালাটো মানে এতিয়া এলাও নাই, বৰ্তমান খোলা দিয়া নাই, খোলা নিদিলে আৰু এতিয়া এইটো বন্ধ কৰি থৈ দিছে। যিহেতু এতিয়া গোটাইবিলাক ওলা নাই, ৰিজৰ্টটোৰ গোটাই বাউণ্ডেৰীবিলাক ওলাই নাই, বনাই আছে মানে। বনাই থাকিলে ইয়াত তালাটো মাৰাই আছে, ইয়াত তালা মাৰিছে, ওপৰত তালা মাৰিছে। সেইকাৰণে এতিয়া আৰু এইটোত আমি ষ্টক দিলোঁ। আমি বেলেগ দেখাম আপোনালোকক, চাই থাকিব। মই খালীকৈ আপোনালোকক দেখাই দিছোঁ, আহিব ইয়াত সকলোৱে। হেল্ল' গাইছ, 2 নম্বৰ এটা চাংঘৰ পাইছোঁ আমি। ইয়াত বহুত ভাল লগা এইটো চাংঘৰ হয়। ইয়াত কোনোবা মানুহ আহিলে ইয়াত থাকিব পাৰিব, বা কোনোবা দূৰৰ পৰা আহিছে আৰু ৰিজৰ্টখনত অহাৰ পিছত ইয়াত মানে গোটেইখিনি চোৱাৰ পিছত, বা ধৰি লওক কাৰোবাৰ দেৰি হৈ গ'ল বা পলম হ'ল, গধূলি হ'ল, সেই টাইমৰ পিছত ইয়াত তাৰমানে থাকিব পাৰিব। চেয়াৰ টেয়াৰ দিয়াই আছে, চেয়াৰ টেয়াৰ দিয়াই থাকিলে ইয়াত চেয়াৰ পৰাই আছে। ইয়াত বহুত ধুনীয়াকৈ গ্লাছ চাছ শুৱাই আছে, মানে ঘৰৰ ভিতৰত। এইটো বহুত ভাল আৰু গ্লাছ চাছ শুৱাই আছে। চাংঘৰে হয় এইবিলাক, ইয়াত লোহা নহয় দেই, চৰি, এইটো কাঠ চাঠ খুৱাই আছে, তলত কাঠ পাৰাই আছে। ইয়াত সূতা চূতাটো আছে, চাগে দেখাই পাইছে আপোনালোকে। এইবিলাক বহুত ভাল লগা আৰু পৰিৱেশটো, বেৰা দিয়া আছে বহুত ভালকৈ। এইটো বাঁহৰে হয়, এইবিলাক খটখটি আছে। ইয়াত ওপৰত থাকিব পাৰিব আৰু বহুত ফেচিলিটি আছে ইয়াত, বহুত ভাল আৰু আৰাম পাব আপোনালোকে। আৰু ইয়াত ফিটা কাটাই নাই, মানে এডাল ফুল আছে, বহুত ধুনীয়া ফুল হয় এইটো। এইটো ফিটা কাটা নাই ইয়াত, এই টিং চিং মাৰাই আছে। ইয়াত ফুলিব আৰু কেইদিনমান পিছত। চাংঘৰটো মই ভালকৈ দেখাই দিছোঁ আপোনালোকক, গোটাই চাৰু চাইডটো ওপৰৰ পৰা তললৈকে দেখাই দিছোঁ। এনেকুৱা কিবা ভাল আৰু এটা মই লতা দেখাম বুলি ভাবিছোঁ। গাছ এডালত লাগি আছে, লতাডাল বগাইছে, লতাই না ফুল হয়, ফুলে কিজানি, ফুল দেখা পাইছোঁ এটা মই। এই ফুলডাল দেখাই দি আছে কেনেকুৱা ফুল হয়। এইটো এটা বেলেগ ধৰণৰ ফুল, পাতবিলাক চোৱাচোন। এইটো পাত মানে এইটো আৰু প্লাষ্টিকৰে হয় দেই। মই সঁচাকৈ মানে অৰিজিনেল বুলি ভাবিছিলোঁ, মানে এইটো ফুল লাগি আছিল মানে। এইটো দেখিছেনে গাইছ? মই ঠগ খাই গ'লোঁ দেই, মই অৰিজিনেল বুলি ভাবিছিলোঁ, অন্তৰৰ পৰা তাৰমানে অৰিজিনেল বুলি ভাবি। এইটো প্লাষ্টিকৰে হয়, মেৰাই দিছে, ভাল লাগিছে, খুবেই ভাল লাগিছে। মানে অৰিজিনেল আনাই পায়, সেউজীয়া গোটেইবিলাক পাতবিলাকে দেখা পাত দিয়ে সেউজীয়া হয়। আৰু কি এইটো তিতা গছ হয়, তিতা গছত মেৰাই দিছে এইটো ফুল। আৰু আপোনালোকে চক নাখাব, আপোনালোকক মই জনাই দিলোঁ, এইটো অৰিজিনেল ফুল নহয়, এটা ডুপ্লিকেটে হয়, প্লাষ্টিকৰ। চাই থাকিব, আহিলে দেখা পাব আপোনালোকে। এই ফুলৰ টাব আছে ইয়াত, ফুলৰ টাববিলাক চোৱাচোন কি সুন্দৰকৈ ৰাখি থৈ দিছে ইয়াত, বা কিবা এটা ভালেই আৰু। এইটো কিন্তু অৰিজিনেল হয় দেই, এইটো অৰিজিনেল হয়, ফুলৰ টাববিলাক এইটো অৰিজিনেল। এইবিলাক মানে বহুতকেইটা আছে আৰু টাব ইয়াত, ফুলৰ টাব ইয়াত চাব পাৰিব, ভাল আৰু এই ধুনীয়া। মই চাৰু চাইডটো ঘূৰাই দিছোঁ, আপোনালোকক চাই থাকিব। এইটো চাইডো আছে, ত্ৰিভুজ টাইপ আৰু, এটা ত্ৰিভুজ হয়, ভাল লাগিব। কি সুন্দৰ, আল্টিমেট এটাই, আল্টিমেট। এইটো কি সুন্দৰ। এখন বাৰু ওলা হোৱা নাই, খিৰিকী চিৰিকী এইবিলাক বনাই থৈ দিছে, গ্লাছ খোৱা নাই। ইয়াত দেখোন ৰেষ্টুৰেণ্টেই হ'ব, ভাল কি সুন্দৰ। এইটো বাঁহৰে, ওপৰত বাঁহৰে হেৰি কৰি দিছে তাৰ কিন্তু তলত এইটো পাকা হয়, মানে ভাল আৰু। এইবিলাকত কিবা ফটো চটো মাৰিব, মানে এইটো কাঠৰে কি সুন্দৰকৈ বনাই দিছে চোৱাচোন। কাঠ ইমান ভালকৈ, এইটো তাৰমানে ইয়াত চাহ তাহ খাব পাৰিব, ভাত চাত খাব পাৰিব, টেবুল হয় এইটো কাঠৰে। এইটো মই দেখাই দিছোঁ,
কাঠৰ এইটো টেবুল হয়, বনাই আছে ইয়াত। এইবিলাক খুৰা বনাইছে কাঠৰে। এইবিলাক এইখন কি সুন্দৰ টেবুল, কাঠৰে এইবিলাক। ভিতৰটো আছে ইয়াত, ভিতৰৰ এইবিলাক বেকগ্ৰাউণ্ড। ইয়াত কিছুমান ষ্টক কৰি থৈ দিছে। ইয়াত আছে, ইয়াত কিটচেন হয় এইটো। ভাই ভণ্টিসকল, আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল চাই? ভাল লাগিলে কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব। আজি ভিডিঅ'টো ইমানেই আছিল, আৰু আগলৈকে ভিডিঅ' ভাল ভিডিঅ' দি থাকিম, চাই থাকিব।